কচু খাই সকলোৱে ভাল পায় নহয় জানো হেয়ে ভাবিলো আজি বাৰীখনলৈ গৈ দহি কচু ঠাৰি কেইডালমান কাটি লৈ আহি ভাবিলো আজি কচু বনাও হে তেলত দিছো মই পিয়াজ আৰু জলকীয়া আৰু লগতে দিছো আদা নহৰু থেতেলোৱা তো সেইখিনি ভাজি লৈ তাতে অকমান বিলাহী দিম একেবাৰে সিম্পল কে বনাও যেহেতু মই হে তাকে বিলাহীখিনি অকমান ভজা হোৱাৰ পিছত মই কচুখিনি তাতে ঢালি দিম আৰু কচুখিনিৰ লগত মই দিম ৰঙা বুট কেটামান তিয়াই থৈ দিছিলো এই বুট কচু ভাজিৰ লগত বুট দি খাই মই খুবেই ভাল পাওঁ হে আজি মই এনেদৰে কচু বনাই দেখুৱালো আপোনালোকে বাৰু কেনেকৈ কচু বনায় দেখাবচোন তো এইদৰে এনেকৈ অকমান দেৰি সিমত থম গেছটো সিমত থৈ সিজিবলৈ দিম কচুখিনি আৰু নিমখ হালধি সোৱাদ অনুযায়ী দিম আৰু লগতে মই দিম অকমান চেনি আৰু অকমান এচুকুটমান জিৰা গুৰি এয়া কচু ভাজি ৰেডি হৈ গ'ল আৰু তাৰ লগতে মই বাৰীৰে বিভিন্ন ধৰণৰ শাক বুটলি আনিলো যেনেকে খুতুৰা মিঠা হেলেচি বুলি কয় মিঠা হেলেচি পালেঙৰ পাত আৰু বঠুৱা শাক এনেদৰে ভাজি আজি এয়া দুপৰীয়াৰ সাজ কেনে